উঠিবা তোমাৰ উঠিবা গাইজ কি খবৰ আপোনালোকৰ সকলো সুকলমে আছে আজি ভিডিঅ'টো হ'ব গৈ আছে গাইজ মোৰ ছোৱালীজনী স্কুলৰ ওপৰত আৰু যোনখন স্কুলত তাই বৰ্তমান পঢ়ি আছে সেই স্কুলখনৰ পৰা মই এবাৰ তাইক লৈ আহিম আৰু যোনখনত এডমিশ্যন দিম বৰ্তমান মই তাত গৈ আছোঁ আৰু স্কুলখন মই আপোনালোকক দেখুৱাম আৰু কমেণ্ট কৰি মোক জনাবচোন স্কুলখন কেনেকুৱা হয় তে বেছি দেৰি নকৰোঁ গাইজ ব'লক গৈ থাকোঁ এতিয়া স্কুলখনলৈ গাইজ মই গৈ আছোঁ এতিয়া স্কুলখনত আৰু স্কুলখন অলপ দূৰ আছে স্কুলখন আপোনাৰ হেনচুৱা হয় আৰু নগাঁৱৰ ফ্ৰেণ্ডছ মোৰ যোন আছে তেখেতসকলে গম পাব হেনচুৱা আৰু হেনচুৱা হোণ্ডা ডিলাৰটো আছে হোণ্ডা ডিলাৰৰ ওচৰতে হয় স্কুলখন গৈ আছোঁ এতিয়া অলপ দেখাই আছোঁ আপোনালোকক স্কুলখন আহি পালোঁ আমাৰ ঘৰৰ পৰা বহুত দূৰ হৈ যায় একো নাই স্কুল বাছ আছে স্কুল বাছ দি আপ ডাউন কৰিব পাৰিব এই গলিটোতে গৈছে মানে হোণ্ডাই আকাশ হোণ্ডাই ডিলাৰটোৰ পাৰ হৈ যোনটো ৰাইট চাইডে গলিটো সোমাইছে সেইটো গলিতে আছে গাইজ আহি পাই গ'লোঁ মই আৰু মই স্কুলখন আপোনালোকক দেখুৱাই আছোঁ এইখনে হ'ল স্কুল সন্দীপনী বিদ্যামন্দিৰ এইখন স্কুল হয় মই এইখন স্কুলতে মই ছোৱালীজনীক দিম বুলি ভাবিছোঁ এবাৰ স্কুলৰ পৰা ফৰ্ম চৰ্ম লৈ ল'লোঁ আৰু 17 তাৰিখে এখন ফিল আপ কৰি মোক জমা দিব দিছে তাৰপিছত 24 তাৰিখে মই ছোৱালীজনীক লৈ আৰু ৱাইফক লৈ মোৰ আহিব দিছে স্কুলখন আপোনালোকৰ কেনেকুৱা লাগিছে মই নাজানো কিন্তু মোৰ বহুত ভাল লাগিছে স্কুলখন আৰু স্কুলখনৰ মানে লোকেশ্যন বহুত ধুনীয়া আৰু পঢ়াৰ ক্ষেত্ৰতো বহুত ভাল মই শুনিছোঁ স্কুলখনত আৰু মোৰ বহুত মন আছিলে যে মই এই স্কুলখনতে মই ক্লাছ 1ত মই এডমিশ্যন দিম বুলি আৰু যি নহওক তাই ফৰ্ম আনিলোঁ আৰু প্ৰিন্সিপালজনে মোক কৈছে তাই পাই যাব লৈ আহিবা এটা ইণ্টাৰভিউ দিব লাগিব 24 তাৰিখে মই আহিম 24 তাৰিখে তাইক লৈ আহিব দিছে আৰু এটা মানে মোটামুটি এটা ইণ্টাৰভিউ দিব আৰু তাইক ইনশাআল্লাহ তাই পাৰিব গোটেইখিনি জানেই আৰু কি কি সুধিব মোক অলপ কৈ দিছে সেইখিনি বস্তু তাই মই দেখিছোঁ জানেই ভাল লাগি আছে আজি মনটো ছোৱালীজনীক যে এনেকুৱা ভাল এখন স্কুলত মই মানে এডমিশ্যন দিব পাৰিছোঁ বা পঢ়াব পাৰিম বুলি সদায় মানে ছোৱালীজনী জন্ম হোৱাৰ পিছতে মই ভাবি আছিলোঁ যে তাইক এখন মই ভাল স্কুলত পঢ়াব পাৰিলে মোৰ নিজৰো ভাল লাগিব যি নহওক আজি মই বহুত হেপী কাৰণ ছোৱালীজনী মোৰ এখন ভাল স্কুলত মই এডমিশ্যন দিব মই পাৰিলোঁ আৰু চবে মোৰ ছোৱালীজনীৰ কাৰণে দোৱা কৰিব তাই আগলৈ যে মানে এজনী ভাল ছোৱালী হিচাপে মানে আগুৱাই যাব পাৰে পঢ়াৰ ক্ষেত্ৰত হওক বা যি কামতে হওক नया स्कूल का फॉर्म आ गया देख लो चलो मम्मी को दिखाते हैं चलो 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 जल्दी आ जाओ বাস তো বাবা তাই ক্লাছ 1ত দি দিলে হয় 6 বছৰ পাৰ হৈ গ'লে 6+ হৈ গ'লে ক্লাছ 1ত তাইতো না তাই নাৰ্চাৰীত নহয় এতিয়া তাইক এতিয়া হেৰিত দিব কেজিত দিব পিছত নাই মই কৈছোঁ ছাৰ আপোনালোকে যদি এই ক্লাছ 1তো দিলে হয় মই দি দিলোঁ হয় কিন্তু নহয় টান পাব নহয় তাই অলপ মানে হেৰি হ'বতো পিছত মানে বহুত টাইম প্ৰিন্সিপালৰ লগত কথা পাতিলেগৈ 6+ হৈ গ'ল যে তাই কথা পাতি পেলাই পিছত ক'লে যে হেৰি বহুত টাইম লগালে তাৰপিছত মই কি হ'ল ইমান টাইম লগালে তাৰপিছত আহিছে আহি পেলাই কয় ঠিক আছে বাৰু কেজিতে দি দিয়া পিছত দিলে আৰু কিয় মানে কৈ আছে আৰু মোক কিছুমান স্কুলে মানে ল'ৰা ছোৱালী বয়সখিনি খাই দিয়ে বোলে এইবিলাক যে UKG আৰু কি কেজি এইবিলাক যে দিয়ে নহয় স্কুলবিলাকে এয়া চব পইচাৰ কাৰণে প্ৰিন্সিপালজনে মোক কৈ আছে কয় সিহঁতে মানে কি ল'ৰা ছোৱালীবিলাকক বয়সবিলাক খাই দিয়ে গাৰ্জেনে গম নাপায় কিন্তু সিহঁতে খাই দিয়ে বয়সবিলাক ল'ৰা ছোৱালীখিনি কেজি
ভাল লাগে ভিতৰটো বহুত ধুনীয়া আৰু ডাঙৰ আছে বহুত খেলা বস্তু বহুত আছে তুমি এতিয়া চোৱা তুমিতো এতিয়া ডাঙৰ স্কুল যাব লাগিব এতিয়া তোমাৰ কোনখন স্কুল বেছি বাচ্চা ভাল লাগিব ডাঙৰ স্কুলত গৈ ভাল লাগিব নে তুমি এতিয়া য'ত আছা তাত ভাল লাগিব ডাঙৰ স্কুলত ভাল লাগিব ডাঙৰ স্কুলত যাবা তুমি তেনেহ'লে তুমিতো যাব লাগিব 24 তাৰিখে আমাৰ লগত তোমাক মেমে কিবা সুধিব ধুনীয়াকৈ ক'বা তেতিয়া হা তোমাক কিবা সুধিব প্ৰশ্ন তোমাক কিবা সুধিব তাত ডাঙৰ স্কুল গ'লে কিন্তু তুমিতো ভালকৈ পঢ়িব লাগিব ধুনীয়াকৈ পঢ়িব লাগিব পঢ়িবা না ধুনীয়াকৈ তোমাক পাপাই লৈ যাব নে তুমি স্কুল বাছ দি আপ ডাউন কৰিবা স্কুল বাছ দি আপ ডাউন কৰিবা ঠিক আছে শুনিছে তাইৰ কথা আৰু তাই বেয়া নাপায় স্কুলত মানে তাই প্ৰথম স্কুল গ'লে বহুত ল'ৰা ছোৱালীয়ে কি কৰে কান্দা কুটা কৰে কিন্তু তাইক নাকান্দিলে তাই যেতিয়া শ্ৰীজনী গুৰুকুলত পঢ়িব গৈছে ফাৰ্ষ্ট স্কুল যোনদিনাখন গৈছিল তাই একদম কান্দা নাই তাই ভালহে পাইছে ধুনীয়াকৈ খেলা ধূলা কৰিছে আৰু নাকান্দিলে আজিলৈকে আৰু এতিয়াতো স্কুল নিলে আমাক মই যদি লৈ যাওঁ কেতিয়াবা বা মাকে লৈ যায় স্কুলৰ গেটৰ পৰা আমাৰ পৰা হাত এৰি দি পেলাই তাত নিজে একদম পূৰা দৌৰ স্কুললৈ সেইকাৰণে মানে বেছি মানে টেনশ্যন নাই তাই সেইখন স্কুলত গ'লেও তাই প্ৰব্লেম নহয় তাই এডজাষ্ট হাই গাইজ আজি স্কুলৰ পৰা আহি পেলাই মোৰ মানে আৰ্জেণ্ট কাম এটা ওলাই গ'ল ওলাই যোৱাৰ কাৰণে মই লগে লগে আকৌ আহি গ'লোঁ তেতিয়া বাজিছিল আপোনাৰ 3টামান বজাতেও মই ওলাই আহিছোঁ খাই বৈ ওলাই আহি এতিয়া বাজিছে ৰাতি 7টা আৰু এতিয়া মই গৈ আছোঁ ঘৰত আহিছিলোঁ অলপ দূৰতেই আৰু কামখিনি হৈ গ'ল এতিয়া গৈছোঁ ঘৰত এতিয়া আকৌ ঘৰৰ পৰা ফোন কৰিছে মানে মাইনাৰ পৰীক্ষা শেষ হোৱাৰ কাৰণে সিহঁতক লৈ আকৌ মই নেহৰুবালি গ্ৰন্থমেলা চাবলৈ আহিব লাগে উপায় নাই কি কৰিব কৈছোঁ আৰু তেনেহ'লে ওলাই থাকা মই আধা ঘণ্টামান লাগিব পাই আছোঁ গৈ পেলাই পিছত লৈ আহিম আৰু এয়াই জীৱন ইয়াকে কয় জীৱন এই ঘূৰা ঘূৰিতে পাৰ হয় মোৰ দিনবিলাক জানানে ইয়াত যাওঁ তাত যাওঁ অ'ত যাওঁ ত'ত যাওঁ এনেকেই আৰু লাইফটো এনেকেই যাব নেকি ভালে লাগে কিন্তু বহা বস্তু বহা কাম মই পচন্দ নকৰোঁ মোৰ ভাল নালাগে বহা কাম মোৰ ভাল নালাগে মোৰ মানে এনেকৈ ঘূৰা ঘূৰি কৰি কাম কৰা বেছি ভাল লাগে টোপনি আহি গৈছে মোৰ আৰু আছেই 20 কিলোমিটাৰমান চাই ঘৰ পাব লগা নাই ঘৰত ৰখিব লাগিব মই অলপ পানী চানী খাব লাগিব গাড়ী চলাই চলাই টোপনি লাগি গৈছে মোৰ এনেকুৱা জেগাত আহিছোঁ দোকান এখনো খোলা নাই ৰাস্তাই খালি ঘৰ আৰু আন্ধাৰ দোকান এখন পালে ৰখি পানী খাব লাগিব ৰাস্তাটো আপোনালোকক দেখুৱাই আছোঁ মই চাওকচোন ক'ত আৰু দোকান পোৱা যাব এখন খোলা দেখা পাইছোঁ দেই এখন খোলা দেখা পাইছোঁ উঠিবা তোমাক উঠিবা চলোৱা গাড়ী চলোৱা
পাপা নিচিনা এনেকে কৰা ষ্টাৰিংটো কৰা নালাগে আৰু বোলে হৈ গ'ল হা কমেটো লৈছে হে নহয় তো কম নহয় কমে হৈছে 50 টকা সৰু বাচ্চাৰ কাৰণে 50 টকা কি ন একো নহয় আৰু ক'ত উঠিবা হা আৰু ক'ত উঠিবা ক'ত পৰিব এই উঠিলে গানৰে গুঞ্জন আহুৰণ বুকুতে বাজি থকা হাতুৰি পাৰি হ'বলে যে মন যাত্ৰা হেঁপাহিছিলে সাগৰ সমান যাত্ৰা অকমানি পৃথিৱীৰ অকমান যাত্ৰা শিখৰৰে হেঁপাহি হনুমান যাত্ৰা জেনাকি আঁকি জানে মনে কৰা close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't wanna waste what's left. And on we'll go, through the wastelands, through the highways, till my shadow turns to sun rays. And